এইটো লগোৱা আছে বাকি এতিয়া মই আপোনালোকক অলপমান খেলিটো দেখাওঁ এইটো কেনেকৈ খেলে কি সমস্যাৰ পাৰে ভালকৈ এতিয়া মই অলপমান এটা মোমেণ্ট এটা শ্বৰ্ট মোমেণ্ট দেখাই আছোঁ তো এনেকৈ থাকিলে বস্তুটো দুটা হাতত দুটা ষ্টিক চাব এনেকৈ থাকিলে বস্তুটো এনেকৈ হাই হেল্ল' নমস্কাৰ গাইছ মানে মোৰ অসমবাসী ৰাইজ এইটো ডাইলগ মোৰ নহয় এইটো বেলেগৰ হয় আপোনালোকেতো চিনি পায় অসম দুলৰাজ অসম মানে সেই তাৰে ডাইলগ হয় মোৰ ডাইলগ নহয় তো মোৰ ডাইলগ সেনেকৈ নহয় মোৰ ইণ্ট্ৰ সেনেকৈ নহয় মোৰ অলপ বেলেগ ইণ্ট্ৰ হেই হেল্ল' হোৱাটছআপ গাইছ এণ্ড ৱেলকাম টু মাই চেনেল নিশা ব্লগ তো ফাইনেলি আজি আৰু এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ তো এইটো হ'ল মোৰ ইণ্ট্ৰ তো বুজি পাইছে তো এইটোৱে হ'ল মোৰ ইণ্ট্ৰ তো বেলেগৰ ইণ্ট্ৰ নিদিওঁ বেলেগৰ ইণ্ট্ৰ কপি কৰি লাভ নাই তো মোৰ নিজৰ ইণ্ট্ৰ ময়ে দিম হে হেল্ল' হোৱাটছআপ গাইজ এণ্ড ৱেলকাম টু মাই চেনেল নিশা ব্লগ তো ফাইনেলি আজি আৰু আমি এনেকুৱা এটা জেগাত গৈ আছোঁ তো ফাইনেলি সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি থাকিব ভাল পাব তো এইটো হ'ল মোৰ ইণ্ট্ৰ বহুত ভাগৰ লাগিল মাত্ৰ পানী আনিলোঁ বহুত কষ্ট হৈছে তো মানে ঘাৰতে আনিলোঁ বহুত দূৰ মোটামুটি 1 কিলোমিটাৰ দূৰৰ পৰা মই কান্ধত পানী লৈ আহিলোঁ ইমান দূৰৰ পৰা তো এইটো পানীটো মই দেখাই দিছোঁ চাওক এইমাত্ৰ মই এইটো পানীৰ জাৰটো আনিলোঁ এইটো বহুত ভাৰী তো এইটো পূৰা ফুল্লি 20 লিটাৰ থাকে 20 লিটাৰ না কিমান থাকে লিখা আছে ৰ ক'তবা আছে এইটো লিখা এইটো ওপৰতে নেট দেখা পাইছে নেট কোৱান্টিটি 20 লিটাৰ্ছ এইটো চাওক নেট কোৱান্টিটি 20 লিটাৰ্ছ মানে 20 লিটাৰ তো এইটো লেখা আছে ইয়াতে তো এই 20 লিটাৰটো মই কান্ধত দাঙি লৈ আহিছোঁ আপোনালোকে পাৰিলে কমেণ্ট কৰি ক'ব হা তো ফাইনেলি এতিয়া মই পানীটো আনিলোঁ নতুন পানী আৰু এইফালে অলপমান লেতেৰা পানী আছে এতিয়া খোলাই দেখা পাব আপোনালোকে বেছি চাফা দেখা নাপাব তো সেইবাবে এইটো আমি খোৱাৰ বাবে লৈ আহিলোঁ আৰু সেইটো বনাবনি কৰিব তো এইটো এতিয়া মই আনিলোঁ তো মই মানে এতিয়া পানীটো সেই টেবুলত থৈ দিব লাগে তো ভাৰী না বৌ 20 লিটাৰ কম ধেমালি কথা নহয় 20 লিটাৰ ডাঙৰ কি জামা কি পানী আনিলি তো পানীটা মই মানে এতিয়া টেবুলত থব লাগে বিৰাট ভাৰী উপায় নাই আর কি করবি এই জিন্দগি আমার হয় না ভয়ঙ্কর মানে এই খেলা জামাই আইছে হাসতা মারিবা হাই কি খেলি মেগি নাস্তা মেগি খাব পাই নাকি আজি শুক্রবার তাহলে কি খেলি আজি কি খেলি চাহ আর বিস্কুটে খাইছো হয় নাকি তো মেইন কথাটা কি মানে মই যে সিদিনাখন যে মোৰ সেই খেলৰ বস্তুটো দেখাইছিলোঁ সেইটো অলপ মই খেলি দেখাম চাব নেকি আৰু সেইটোৰ মই এটা কভাৰো বনাইছোঁ তো কেনেকৈ মই দেখাই আছোঁ তো মানে এই কভাৰটো যে মই বনাইছোঁ মানে কিয় এইটো বস্তুটো লেতেৰা হোৱাৰ কাৰণে আৰু ৰাখিবলৈ ভাল ধুনীয়া মানে এটা বেলেগ এটা ষ্টাইলতো লৈ যাব পাৰে তো মই সম্পূৰ্ণ দেখাই আছোঁ আগতে এইটো বস্তুটো চাওক মই যে কালি দেখাইছিলোঁ কালিৰ ভিডিঅ'ত মই দেখাইছিলোঁ এইটো মোৰ যে খেলৰ বস্তুটো এইটো কেনেকৈ খেলে কি সমস্যাৰ কি নেখেলে মই চব কৈ আছোঁ এইটো মানে বস্তুটো হ'ল ষ্টিক বুলি কয় ষ্টিক মানে দুডাল বাঁহ এই বাঁহৰ এই লাঠি বনাইছোঁ দুডাল বাঁহৰ লাঠি বনাইছোঁ এই দুডাল আৰু ইয়াতে মানে টিউব বান্ধি দিছোঁ চাইকেলৰ যে টিউব পায় সেইবিলাক বান্ধি দিছোঁ আৰু এইটো হ'ল প্লাষ্টিকৰ এটা পাইপ হয় প্লাষ্টিকৰ পাইপ যেনেকৈ সেই দমকলত যে পাইপ লগায় তলত মানে টিউবৱেলত যে পাইপ লগায় প্লাষ্টিকৰ সেই পাইপটো হয় সেই পাইপটো লগাইছোঁ আৰু ওপৰত কি লগাইছোঁ জানে এইটোৰ ওপৰত ইয়াৰ ওপৰত মেৰুৱাই দিয়া আছে এই যে কি বুলি কয় এইটো বেণ্ডেজ হয় না ধৰি লওক আমাৰ হাত চাত অলপমান কাটিল ফাৰ্মাচীত গ'লে আমাক বেণ্ডেজ যেনেকৈ মাৰি দিয়ে সেইটো বেণ্ডেজ ইয়াতে মাৰা আছে পূৰা এনেকৈ গোটেই এইটোত পেচুৱা আছে পেচুৱাৰ পিছত ইয়াৰ ওপৰত মাৰিছোঁ ডিষ্টেম্পাৰ বুলি কয় ৰঙৰ দোকানত পায় মানে চূণৰ টাইপৰ আৰু কি বস্তুটো সেই ডিষ্টেম্পাৰ এইটো মাৰা হৈছে ইয়াত মাৰি শুকোৱা হৈছে তো এতিয়া এনেকুৱা দেখা গৈছে বস্তুটো আৰু ওপৰত এইবিলাক মই লগাই দিছোঁ ষ্টিকাৰ তো ষ্টিকাৰ মই লগাইছোঁ মানে ষ্টিকাৰ বুলি ক'লে এটা এইটো কি কয় এইটো কি পেপাৰ কয় যেনেকৈ ব্লেক টেপ হয় চেলো টেপ হয় সেইটো নিচিনা এইটো পায় না সেই কালাৰিং টেপ তো সেইটো লগোৱা আছে বাকী এতিয়া মই আপোনালোকক অলপমান খেলিটো দেখাওঁ এইটো কেনেকৈ খেলে কি সমস্যাৰ তো অৱশ্যে ইউটিউবত চাৰ্চ কৰিলে পাই যাব এইটো খেল তো মানে সেই ৰয়েল চাৰ্কেছ মাৰি দিলে পাই যাব কিন্তু তথাপিও মই আজি অলপ দেখাই দিওঁ নাকি পিছত চালে চাব পাৰে
ভালকৈ এতিয়া মই অলপমান এটা মোমেণ্ট এটা শ্বৰ্ট মোমেণ্ট দেখাই আছোঁ তো এনেকৈ থাকিলে বস্তুটো দুটা হাতত দুটা ষ্টিক চাব এনেকৈ থাকিলে বস্তুটো এনেকৈ 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 তো বস্তুটো এইটো এনেকৈ হয় তো পুৰা সম্পূৰ্ণ যদি চাব বিচৰা মোক কমেণ্ট কৰি জনাব মই সম্পূৰ্ণ দেখাই দিম আৰু এইটো লেতেৰা হৈছে না মই আৰু একবাৰ নতুন কৰি মানে সেই ডিষ্টেম্পাৰ মাৰিম তো এইটো আৰু নতুনকৈ কালাৰ কৰিম তো কালাৰ কৰিম আৰু এতিয়া মই যে কভাৰটো বনাইছোঁ লেতেৰা নোহোৱাৰ বাবে দেখিবলৈও ধুনীয়া তো সেই কভাৰটো মই দেখাই আছোঁ মই নিজে চিলাই কৰিছোঁ একচুৱেলি মই আগতে চিলাই মাষ্টাৰেও আছিলোঁ মানে চিলাইৰ কামো কৰিছিলোঁ এতিয়া মই চাৰ্কেছৱালা হৈ গ'লোঁ তো আমাৰ বিষয়ে যদি সম্পূৰ্ণ জানিব বিচাৰা কমেণ্ট কৰি জনাই দিব এটা মই মানে সেই ভিডিঅ' বনাম তো এতিয়া মই সেইটো দেখাই আছোঁ কভাৰটো তো ভিডিঅ'টো আগবাৰ আগতে মই আপোনালোকক আৰু এটা কথা কওঁ কথাটো হ'ল মানে মই অলপ ছাপোৰ্ট লাগে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লাগে অলপ যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব বুজি পাইছে তো এইটো মই নিজে বনালোঁ এইমাত্ৰ জাষ্ট কভাৰটো মেচিনত চিলাই কৰিলোঁ এইটো কভাৰটো মই বনাইছোঁ আৰু ইয়াতে মানে এটা সেই ষ্টিক দুটা থ'বৰ বাবে ইয়াতে এইটো দিছোঁ তো মই একবাৰ সোমাই দেখাই আছোঁ এইটো ষ্টিক দুটা মানে ইয়াতে সোমাই থৈ দিওঁ তো এই ষ্টিক দুটা এইটো সোমাই থোৱাৰ বাবে বনাইছোঁ অলপ বক্স টাইপৰ বনাইছোঁ আৰু এইটো মানে সেই এনেকৈ লোৱাৰ বাবে ওলমি লোৱাৰ বাবে এইটো ফিটা লগাই দিছোঁ আৰু এতিয়া মই এই ষ্টিকটো সোমাই দেখাই আছোঁ দেখা যায় নাযায় তো ফাইনেলি এনেকৈ হয় বস্তুটো এনেকৈ হয় বস্তুটো ফাইনেলি তো এতিয়া মই এইটো বনাইছোঁ এতিয়া আৰু টেনশ্যন নাই লেতেৰা নহ'ব ক'ৰবাত গ'লেও মানে এইটো হাতত ল'ব নালাগে ডাইৰেক্ট পিঠিত ওলোমাই লৈ যাব পাৰিম তো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাই দিব তো এইখিনিয়ে আছিল আজি বেছি ডাঙৰ ভিডিঅ' নবনালোঁ যদি ভিডিঅ'টো অলপমান চাই ভাল পালে তো লাইক এটা কৰি দিব এতিয়া ভাতো খোৱা নাই ভাত খাওঁ নাকি আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি অল বটনটো ক্লিক কৰি দিব আগলৈকে আৰু মই ভিডিঅ' ভাল দিবলৈ চেষ্টা কৰিম তো আজিৰ কাৰণে এইখিনিয়ে নমস্কাৰ